प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम एकेजनरे शक्ति হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আদৰণীয় ৰামানন্দ চাহেবজীয়ে কৈ আছে যে तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, गरीबदास तेरे रूप बिना और न दूजा अंश। তুমিয়েই পৰমাত্মা, তুম চাহেব তুম সন্ত হো, তুমিয়েই ইয়াত সন্তৰ ৰূপত এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা আপুনিয়েই কৰি আছে। और तुम सतगुरु तुम हंस, আপুনিয়েই সতগুৰু, সত্য জ্ঞানদাতা আৰু নাম দিয়াৰ অধিকাৰী। और तुम ही हंस हो, हंस অৰ্থাৎ এজন ভগতৰ মাজত যিবোৰ গুণ হ'ব লাগে সেয়া কোৱা হয় পৰমাত্মা আপোনাৰ মাজতেই বিদ্যমান। আৰু আপোনাৰ অবিহনে, আপোনাৰ শক্তি অবিহনে ইয়ে और না दूजा अंश, আপোনাৰ শক্তিৰেই সমগ্ৰ ব্ৰহ্মাণ্ড চলি আছে। আপোনাৰ শক্তিৰেই ইয়াত সকলো প্ৰাণত শক্তি আছে চলা ফুৰা আৰু কোৱাৰ। হে পৰমাত্মা, তোমাৰ অবিহনেতো একোৱেই নাই। গতিকে এই প্ৰকাৰে ইয়াত গৰীব দাসজীয়ে কৈ আছে যে সেই চিত্ৰণ যি কৰিছিলে এজ ইট ইজ চলচ্চিত্ৰ চাই গৰীব দাসজীয়ে সকলোবোৰ লিখিছিলে। তেন্তে তেওঁ কৈ আছে যে সেই পৰমাত্মা दोहु ठौर है एक तू, ওপৰৰ সতলোকত নিজৰ যথাৰ্থ ৰূপত কোটি সূৰ্য মিলোৱা কোটি চন্দ্ৰ। এনেকুৱা ৰূপ হয় ভগৱানৰ, এনেকুৱা এডাল নোমৰ গুৰিৰ শোভা হয়, সাকাৰ হয়, ৰোমকূপ হয়, সাকাৰ হয়, আৰু হাঁহে তেওঁৰ ওপৰত চৱৰেৰে বিচি থাকে। আৰু এই ৰাধা স্বামীসকল, ধন ধন সৎগুৰুসকল আৰু এই জয়গুৰুদেৱপন্থী এওঁলোকে কয় যে সতলোকত ভগৱান নাই, কেৱল প্ৰকাশেই প্ৰকাশ, উজ্জ্বলতাই উজ্জ্বলতা আছে। আত্মা উজ্জ্বলতাত গৈ পৰমাত্মাত এনেদৰে মিলি যায় যেনেদৰে এটা টোপাল সমুদ্ৰত। এয়াতো ডুবি মৰি যোৱাৰ ধৰণৰ কথা। আছে কাৰোবাৰ সাহস, ব'লা সমুদ্ৰত। কোনোবাই কয় ইয়াত ভগৱান পোৱা যাব, মাৰা যাপ, ইয়াত এজনো নাযাব, ঠেলা হেঁচা কৰিলেও কোনো নাযাব। এওঁলোকৰ সকলো সিদ্ধান্ত ইয়াত ভুল, এওঁলোকৰ নাম ভুল, পাছোতা নাম কালৰ। জবদানি মন শংকা আনো, এই পাছোতা নাম কালৰ হয়। আকৌ ক'লে যে আৰু নাম আছে এই পাছোতাৰ পৰা পৃথক, আৰু এয়াই জপ কৰিব লাগিব। सोए गुरु पूरा कहावे, दो अक्षर का भेद बतावे। गुरु नानक देव जी की वाणी में पंडित जे तू पढ़िया दो अक्षर बिन दो नावा, प्रणवती नानक एक लंघाए जे कर सत समावा। এয়া দুটা আখৰৰ নাম, আৰু যিজনে এই দুটা আখৰৰ নামেৰে পৰিচিত হয়, সতনাম ই দুটা আখৰৰ, এটা ওম এটা তৎ সাংকেতিক হয়, তেন্তে তেওঁ সম্পূৰ্ণ গুৰু হ'ব। গতিকে এওঁলোক আধৰুৱা গুৰু, ৰাধাস্বামীসকল, জয় গুৰুদেৱসকল আৰু এইসমূহ ধন ধন সৎগুৰুসকল, ঠাকুৰজীসকল এই পাঁচ নামৰ বিষয়ে এনেই কৈ আছে। আৰু এই ধন ধন সৎগুৰু সচ্চা সৌদা শীৰ্ষা আৰু জগমালসকলে চতুৰতা দেখুৱাই আছে। কোনোবাই হয়তো কৈছিল তোমালোকে কালৰ নাম জপি আছা পাছোতা। এওঁলোকে পৃথককৈ তিনিটা নাম আৰম্ভ কৰি দিলে, সৎপুৰুষ, অকাল মূৰত আৰু শব্দস্বৰূপী ৰাম। এতিয়া কোৱা, এওঁলোকেতো এয়া চতুৰতা দেখালে যে কোনেও নক'ব যে তুমি কালৰ নাম জপ কৰা, কিন্তু এয়া নাম জপ কৰাৰ যোগ্য নহয়। এয়াতো পৰমাত্মাৰ সমাৰ্থক নাম হয়, মহিমাৰ। যেনেকৈ অকাল মূৰত, যিজন সাকাৰ পৰমাত্মাৰ, মূৰত মানে সাকাৰ, যাৰ নাশ নহয়, কাল নাহে, অকাল, অৰ্থাৎ তেওঁ অবিনাশী পৰমাত্মা। আৰু সৎপুৰুষ, সতৰ নাশ নহয়, পুৰুষ মানে প্ৰভু। গতিকে অবিনাশী পৰমাত্মা, সৎপুৰুষ অৰ্থাৎ অবিনাশী পৰমাত্মা। অকাল মূৰতৰ অৰ্থও অবিনাশী পৰমাত্মা। আৰু শব্দস্বৰূপী ৰাম, শব্দ খণ্ড নহয়, অবিনাশী হয়।
ৰাম এই অবিনাশী ৰূপ, অবিনাশী পৰমাত্মা, আৰু ইয়াৰ অৰ্থও শব্দস্বৰূপী ৰামৰ অৰ্থও অবিনাশী। এতিয়া এয়াতো এনেকুৱা ক্ৰিয়া হয় ধন ধন সদ্গুৰুসকলৰ, সচ্চা চৌদাসকলৰ, শীৰ্ষাসকলৰ আৰু জগমালসকলৰ। আৰু এক ইয়াত হিচাৰ ওচৰে পাজৰে মস্তানে মুস্তানে কয় নিজেই নিজক, এই সকলোবোৰ এটা কুঁৱাৰেই পানী বুলি মানা। এওঁলোকে এনেকুৱা কৰে, গংগুৱাৰ মাজতেই আছে এটা মস্তানাৰ গোট, 600 মস্তানা, আকৌ 900 মস্তানা, এতিয়া এয়া 1000 মস্তানা হৈ পৰিব। আৰু কখও নাজানে এওঁলোকে অকাল মূৰত শব্দস্বৰূপী ৰাম সৎপুৰুষ ইয়াৰ জপ কৰি থাকা, পৰমাত্মাক পাই যাবা। আৰে এয়াতো ভগৱানৰ উপমা হয়, যেনেদৰে জল পানী নীৰ, জল পানী নীৰ, জল পানী নীৰ, এনেকুৱা কৰি থাকা গোটেই জীৱন, না জল পাবা, একোৱেই নাপাবা। যাক জল পানী নীৰ বুলি তুমি কোৱা, তাক পোৱাৰ প্ৰচেছ বেলেগ হয়, প্ৰচিজিয়ৰ বেলেগ হয়। ঢেঁকী আনা, মেচিন আনা, ঢেঁকী, পাইপ আনা, আৰু পাছত তাতে সংঘৰ্ষ কৰা, সেই প্ৰচিজিয়ৰ। আৰু সেয়া হ'ল সতনামৰ 2 আখৰৰ। সতনামৰ যি জপ হয় এয়া 2টা আখৰৰ, তাৰে এটা হৈছে ওম আৰু এটা হৈছে তৎ, গুপ্ত। যিজনৰ সতনাম প্ৰাপ্ত হৈছে তেওঁ বুজি পাব। গতিকে সেই সতনামৰ ঢেঁকী শ্বাস প্ৰশ্বাসেৰে লগাব লাগিব। এতিয়া যেনেকৈ ঢেঁকী লগাই লগাই তললৈ গুচি গ'ল, মাটি বাহিৰলৈ পেলাব লাগে, পাইপ ভিতৰলৈ গৈয়ে থাকিব, ঢেঁকীৰে মাটি বাহিৰলৈ ওলাই থাকিব, আৰু পাইপ গুচি যাব পানীলৈকে। পানীলৈকে পঠিওৱাৰ কাম হৈছে এই 2টা আখৰৰ নামৰ, অৰ্থাৎ ঢেঁকী আৰু পাইপৰ। ইয়াৰ পাছত আকৌ সাৰ নাম আছে, অৰ্থাৎ সতনামৰ জপেৰে আমি 21 ব্ৰহ্মাণ্ড পাৰ কৰিব পাৰোঁ। আৰু 7 শংখ ব্ৰহ্মাণ্ড এই অক্ষৰ পুৰুষৰ পাৰ কৰিব পাৰোঁ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, আৰু তৃতীয়টো হ'ল পৰম অক্ষৰ পুৰুষ। সেই পৰম অক্ষৰ পুৰুষৰ সতলোকত স্থায়ী স্থান পোৱালৈ সাৰ নাম আছে, তাক আদি নাম বুলিও কোৱা হয়। সাৰ নাম বুলি কোৱা, আদি নাম বুলি কোৱা। এতিয়া কি কৈছে পৰমাত্মাই স্বয়ং আহিছিলে কবীৰজী, कहते हैं सोहम शब्द हम जग में लाए और सार नाम हमने गुप्त छपाए। সাৰ নামৰ ভেদ খোলা নাই মই। धर्मदास तो लाख दुहाई, ये सार नाम कई बार न जाई, सार नाम बार जो परही, बिचली पीढ़ी हंसनी तरही। তেন্তে এই আদি নাম বেলেগ হয়। গতিকে এনেকুৱা যি সাৰ নাম আছে, যেনেকৈ ঢেঁকীয়ে নিজৰ কাম কৰিলে, পাইপ তললৈ সুমুৱাই দিলে, পানীলৈকে পোৱালে কিন্তু পানী নাপালে। এতিয়া মেচিন লগাব লাগিব ওপৰত, হেণ্ড পাম্পৰ, যি মেচিন হয় হাতেৰে চলে, তাক ধৰি লোৱা সাৰ নাম হয়। আৰু তাৰ পাছত যি বস্তু পাব সেয়া ভগৱান হয়, পানী হয়। সেই সাৰ নামৰ আপুনি জপ কৰিব লাগিব, প্ৰচেষ্টা কৰিব লাগিব, হেণ্ড পাম্পটোক লৰাব লাগিব, আৰু তেতিয়াহে পানী ওলাব। এনেকৈ জল পানী নীৰ প্ৰাপ্ত হ'ব, এনেকৈ সৎপুৰুষ প্ৰাপ্ত হ'ব। এয়া একেবাৰে আমাৰ ভুল প্ৰচিজিয়ৰ হয় সেই সকল লোকৰ। এই 3 আৰু 5 নামসকল চিধা নৰকলৈ যাব, ইহঁতৰ মুক্তি নাই। পুণ্যাত্মাসকল দাসৰ উদ্দেশ্য কাৰোবাৰ আলোচনা কৰা নহয়, কিন্তু আত্মাই কান্দি আছে, লাখ লাখ কোটি কোটি জীৱক বৰবাদ কৰি বহি আছে। এই ৰাধা স্বামী, ধন ধন সদ্গুৰু আৰু জয় গুৰুদেৱ, এওঁলোকে কলৈ লৈ যাব ইহঁতক? নিৰংকাৰী এই সকলো। এওঁলোকে কখও নাজানে। ইহঁতে কালৰ দূতৰ কাম কৰি আছে। কথা কয় সচখণ্ডৰ, কিন্তু কখও নাজানে সতনামৰ। ইহঁতে আজিলৈকে সতনাম কি একো জনাই নাই। এওঁলোকৰ যি ৰাধা স্বামী পন্থ য'ৰ পৰা আৰম্ভ হৈছে, তেওঁৰ শুভ নাম হ'ল শ্ৰী শিৱদয়াল সিংজী। আৰু তেওঁক এতিয়া এই ৰাধা স্বামীও কোৱা হয়। এওঁক ৰাধা স্বামী মানে আটাইতকৈ ডাঙৰ ভগৱানৰ নাম, য'ত নেকি ৰাধা শিৱদয়ালৰ পত্নী আছিল আৰু এওঁ তেওঁৰ স্বামী আছিল। তেওঁৰ পত্নীৰ নামটো আন কিবা আছিল, কিন্তু মানুহে তেওঁক ৰাধা বুলি কৈছিল।
এতিয়া এওঁৰ যি সৰু ভায়েক আছিল শিৱদয়ালজীৰ, প্ৰতাপ সিংজী তেওঁৰ নিজৰ নবৌকক ৰাধা বুলি মাতিছিল আৰু ককায়েকক কৃষ্ণ মানিছিল। সেয়েহে ৰাধা স্বামী বুলি কোৱা হৈছিল, যেনেদৰে উমা স্বামী কোৱা হয় উমা স্বামী। উমা মানে পাৰ্বতী আৰু স্বামী তেওঁৰ গিৰি। উমা স্বামীৰ অৰ্থ হৈ গ'ল শংকৰ ভগৱান। গতিকে ৰাধা স্বামীৰ অৰ্থ হৈ গ'ল ৰাধাৰ গিৰি অৰ্থাৎ শিৱদয়াল। এওঁলোকে শিৱদয়ালৰ ভক্তি কৰি আছে আৰু শিৱদয়াল বনিছে ভূত। বুক্কিত কয় তেওঁ নিজৰ শিষ্যক। তেন্তে কলৈ যাব এই ভাল আত্মাসকল? অকণমানটো চিন্তা কৰা বুদ্ধিমানসকল আজি কম্পিউটাৰ বনালে, ইণ্টাৰনেট বনালে, আৰু ইয়াত আমি অলপো মগজু নলগালোঁ আৰু কোটিৰ সংখ্যাত ইয়াত অনুগামী হৈ বহি আছোঁ। কি ইউজ আছে তাত ঠেকা খোৱাৰ, ধাক্কা খোৱাৰ? আপোনালোকক দেখুৱাইছোঁ ইয়াৰ অলপমান ৰিহাৰ্চল। এটা ট্ৰেইলৰ দেখাই আছোঁ। এই ৰাধা স্বামী গুৰুসকলৰ কিমান জ্ঞান আছিলে? এওঁলোক কলৈ যাব? ঝুঠা ধ্যান জ্ঞান কাহালাও ये বাদ বিদা চতুৰাই। যাৰ থিয়ৰী ভুল আছে, থিয়ৰীৰ ওপৰত প্ৰেক্টিকেল হয়। যাৰ থিয়ৰীয়ে ভুল আছে তেন্তে প্ৰেক্টিকেল অট'মেটিকলি ভুল হ'ব তেওঁলোকৰ। এওঁলোকে কথা কয় সতলোক যোৱাৰ। ইহঁতে এইটোৱে নাজানে যে সতনাম হয় কি, খোৱাৰ নে পিন্ধাৰ, নে কোনো ভজন কৰাৰ, নে কোনো স্থান হয়। এওঁলোকে এয়া জানিব নোৱাৰিলে অন্তিম দিনলৈ এওঁলোকৰ গুৰুসকলে। গতিকে এতিয়া পূৰ্বৰসকল কলৈ যাব? আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক এখন কিতাপ, সাৰ বচন ৰাধা স্বামী বাৰ্তিক। ইয়াৰ প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ শেঠী, ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং। Printed in India by Lakshmi Offset Printers, Delhi. এওঁলোকৰ ভূমিকাৰেই গম পোৱা যাব, আপুনি চাব। সাৰ বচন ৰাধা স্বামী বাৰ্তিক হজুৰ স্বামীজী মহাৰাজৰ বচনৰ সংগ্ৰহ। এই বচন সৎসংগ তথা অন্য চৰ্চাৰ সময়ত সৎসংগীসকলে নোট কৰিছিলে। স্বামীজী মহাৰাজৰ পৰম ধামলৈ যোৱাৰ কিছু বৰ্ষ পাছত ইয়াৰ সংগ্ৰহ কৰি পুস্তক ৰূপত ছপোৱা হৈছিল আৰু চন 1902ত বাবা জয়মল সিংজী মহাৰাজে সাৰ বচন ৰাধা স্বামী বাৰ্তিকক প্ৰথমবাৰৰ বাবে গুৰুমুখী লিপিত ছপাইছিল। অৰ্থাৎ বেলেগ ভাষাত আগতেই ছপোৱা আছিল আৰু 1902ত বাবা জয়মল সিংজীয়ে পাঞ্জাবী ভাষাত, গুৰুমুখী ভাষাত ছপাইছিল আৰু প্ৰস্তুত পুস্তক সেই প্ৰথম গুৰুমুখী সংস্কৰণ অনুসাৰে আছে আৰু এতিয়া ইয়াৰ হিন্দী সংস্কৰণ প্ৰকাশিত কৰা হৈছে। 1902ৰ পৰা 2012লৈকে 110 বছৰ হৈ গ'ল আজিলৈকে এই খেলিমেলি এইবোৰৰ, আৰু ইয়াৰ বিষয়ে একোৱেই জানিব নোৱাৰিলে এওঁলোকে কি ক'ব বিচাৰিছে চাব। স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিল। তেওঁ 25 আগষ্ট 1818ত আগ্ৰা চহৰত জন্ম লৈছিল। তেওঁৰ পিতৃৰ নাম শেঠ দিলৱালী সিংজী তথা মাতৃৰ নাম মহামায়াজী আছিল। তেখেতৰ পূৰ্বপুৰুষ পাঞ্জাৱৰ আছিল তথা ঘৰত গুৰুগ্ৰন্থ চাহেবৰ পাঠ কৰা হৈছিল। তেখেতৰ মাতা পিতা হাথৰছৰ প্ৰসিদ্ধ সন্ত তুলসী চাহেবৰ ভগত আছিল। স্বামীজী মহাৰাজেও তুলসী চাহেবৰ বহুত সংগতি কৰিছিলে। অৰ্থাৎ শিৱদয়ালজী, যাক ৰাধাস্বামীও কোৱা হয়, তেখেতেও তুলসীদাস হাথৰছসকলৰ বহুত সংগতি কৰিছিল, অৰ্থাৎ তেওঁৰ বচন শুনিছিলে। সৰুৰে পৰাই স্বামীজী মহাৰাজৰ আসক্তি আধ্যাত্মিকতাৰ ফালে আছিল। তেখেতে এটা ৰুমতে বহি 17 বছৰলৈকে সুৰত শব্দ যোগৰ অভ্যাস কৰিছিলে। 17 বছৰলৈকে এটা কোঠাতেই বহি। এই হঠযোগ কোনো সন্তমতত নাই, এয়া নিজে বনোৱা আচৰণ হয় এওঁলোকৰ। আগলৈ চাওক, পৃষ্ঠা 5 পঢ়িলে এতিয়া 6 চাওক। আৰু চন 1861ত বসন্ত পঞ্চমীৰ দিনা
মুকলিকৈ সাধাৰণ সৎসংগ সুৰত শব্দ যোগৰ উপদেশ আৰম্ভ কৰিছিল। আগলৈ চোৱা। এতিয়া ইয়াত অলপমান চাব লাগিব যে তাৰ পাছত এই বাবা জেমল সিংজীৰ জন্ম হ'ল 1839 গাঁও ঘুমান, জিলা গুৰদাসপুৰত আছিল। চন 1856 নামদান প্ৰাপ্ত কৰিলে। ইয়াত ধ্যান দি চাব জেমল সিংজীয়ে যে ব্যাসত স্থান লৈছিলে তাৰ কাহিনী। 1861 তেওঁ সৎসংগ আৰম্ভ কৰিছিলে। কোনে? শিৱদয়ালজীয়ে। 1856 অৰ্থাৎ 5 বছৰ আগতে তেওঁৰ নামদান প্ৰাপ্ত হ'ল জেমল সিংজীৰ। আৰু পাছলৈ 32 বছৰলৈকে সেনাৰ চাকৰি কৰিছিল। 32 বছৰলৈকে। চন 1878 32 বছৰলৈকে সেনাত চাকৰি 32 বছৰলৈকে চাকৰি কৰিলে আৰু চন 1889 চনত পেঞ্চন প্ৰাপ্ত কৰি চাকৰিৰ পৰা ৰিটায়াৰ হ'ল আৰু ব্যাস নদীৰ পাৰত আহি থাকিব ল'লে। এতিয়া শিৱদয়ালজীৰ মৃত্যু হ'ল চন 1878 60 বছৰ বয়সত। 1818 + 60 1869 চনত তেওঁৰ মৃত্যু হ'ল আৰু জেমল সিংজীয়ে 1889 চনত 11 বছৰ পিছত নিজৰ ইচ্ছাৰে ব্যাস নদীৰ পাৰত থাকিব ল'লে। ব্যাস আহি বাবাজী মহাৰাজে নিজৰ সৎসংগ আৰম্ভ কৰিলে। তাতে আৰু এক বাবুলৰ গছ গজিল। এতিয়া আগলৈ যাওঁ। এতিয়া পুণ্যাত্মাসকল, এটা বিচাৰ্য বিষয় আছে। চন 1878 শিৱদয়ালজীৰ মৃত্যু হৈ গ'ল। তেওঁ গুচি গ'ল য'ত তেওঁৰ যাব লগা আছিল। আৰু পাছত 1889 চনত 11 বছৰ পাছত জেমল সিংজীয়ে তাত ব্যাসত গোজ পুতি ল'লে। ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁৰ আদেশ নাছিল নাম আদি দিয়াৰ, নহ'লে তৎক্ষণাত চাকৰি ত্যাগ কৰি এই কাম কৰিবলৈ আৰম্ভ কৰিলে হয়। যেনেকৈ এই দাসৰ ওপৰত কৃপা হ'ল আমাৰ গুৰুদেৱৰ। এই দাসে চন 1988 দীক্ষা প্ৰাপ্ত কৰিছিলে নিজৰ পূজ্য গুৰুদেৱজীৰ পৰা। আৰু 1994 দাসক আদেশ কৰি দিলে যে তুমি উপদেশ দিয়া আৰম্ভ কৰা। সেই দিনৰ পৰাই দাসে উপদেশ দিয়া আৰম্ভ কৰিলে 1994 পৰা। আৰু 1995 চাকৰি ত্যাগ কৰিছিল যেতিয়া বহুত বেছি ৱৰ্ক বাঢ়ি গৈছিল, লোড হৈ গৈছিল। আৰু তাৰ পাছত আজিলৈকে সেৱাত আছে। আৰু এওঁ চন 1861 সৎসংগ কৰাৰ যোগ্য হৈছিল শিৱদয়ালজী। আৰু 1856 এওঁ নাম লৈছিল জেমল সিংজীয়ে। 5 বছৰ আগতে অৰ্থাৎ তেওঁৰ কেঁচা নাম আছিল, তেওঁৰ কেঁচা গুৰু আছিল। তেওঁ গুৰুপদৰ অধিকাৰীও নাছিল। শিৱদয়ালজীৰ কোনো গুৰু নাছিল আৰু সেইজনক তেওঁক গুৰু বনোৱা হ'ল। পুণ্যাত্মাসকল, যেনেকৈ ইয়াত পাৱাৰ আহে বিজুলীৰ, তেন্তে এই কানেকশ্যন সিফালে থাৰ্মেল প্লাণ্টলৈকে থাকে। আৰু যাৰ থাৰ্মেল প্লাণ্ট নাই সিহঁতে খুটি পুতি তাত তাঁৰ বান্ধি আছে আৰু তাৰ পৰা আগলৈ কানেকশ্যন লৈ আছে। তাত কি লাইট আহিব? 7 জন্মলৈকে নাহে। এনেকুৱাই স্থিতি শিৱদয়ালজীৰ পন্থৰ ৰাধা স্বামী পন্থীসকলৰ আৰু ইয়াৰে সম্বন্ধিত পন্থৰ জয় গুৰুদেৱ আৰু এই ধন ধন সদগুৰু শীৰ্ষাসকলৰ এনেকুৱাই স্থিতি জানি লোৱা। যিহেতু এওঁলোকৰ গুৰুৱেই নাছিল আৰু আগলৈ গুৰু বনালে জেমল সিংজীয়ে। চন 1856 নাম লৈছিল আৰু চন 1861 নাম দিয়াৰ যোগ্য হৈ গৈছিল। তেতিয়ালৈকে এওঁলোক আধৰুৱাই আছিল, অভ্যাসত লাগি আছিল। कच्ची सरसों पीट के खड़ो है ना तेल। আৰু পাছত 1889 নিজেই নাম দিয়াত লাগি গ'ল। মৃত্যু হ'ল 1878 শিৱদয়ালজীৰ। যদি এওঁ জেমল সিংজীয়ে এওঁক নিজৰ গুৰু মানিছিলে, যদি এওঁৰ নাম দিয়াৰ আদেশ আছিল, তেন্তে সেইদিনাই আৰম্ভ কৰিব লাগিছিলে, ছাৰ্ভিচো কৰি থাকিলে হয়। গতিকে ইয়াৰে সিদ্ধ হয় যে এয়া একেবাৰে অজ্ঞানীৰ গ্ৰুপ একত্ৰিত হ'ল। সৰল শ্ৰদ্ধালু গৈ ফচি গৈছে। ইহঁতক পৰম ধনী মানি কালৰ জালত বন্দী হৈ আজিলৈকে জীৱন বৰবাদ কৰি আছে। এই দাসৰ উদ্দেশ্য হ'ল যে এওঁলোকৰ পিছ এৰুওৱা আৰু ইয়ালৈ অনা আৰু যথাৰ্থ সৎনাম দিয়া। এতিয়া দেখুৱাইছোঁ এওঁলোকে কিহক সৎনাম কয়। চাব, এইখন সেইখন কিতাপেই, সাৰবচন ৰাধা স্বামী বাৰ্তিক।
এইখন আমি পঢ়িম। এয়া ভাগ 1 হয়। এয়া ভাগ 1 হয় আৰু থাকিব, আমি চাব লাগিব। राधा स्वामी दयाल की दया, राधा स्वामी सहाय, खुलासा उपदेश हुजूर राधा स्वामी साहेब का। এতিয়া ইয়াত এয়া বচন লিখা আছে, শিৱদয়ালজীৰ অমৃত বচন শুনিব। কেৱল কাম ইমান আছে যে ব্যক্তি অৰ্থাৎ মনুষ্যই নিজৰ শৰীৰ অৰ্থাৎ আত্মাক ইয়াৰ পৰম ধাম নিকাশ মানে লক্ষ্যস্থান সতনাম আৰু ৰাধা স্বামীলৈ পঠিওৱা। এই সতনামক মুকাম অৰ্থাৎ স্থানক কৈছে, ইয়াত মুকাম বুলি কোৱা হৈছে সতনামক। আগলৈ চোৱা, ৰাধা স্বামীকো স্থান বুলি কৈছে, স্থান। এয়া আপুনি পঢ়িছে 13 নম্বৰ পৃষ্ঠা। এতিয়া 14ত চাওক, তালৈ পঠিয়াব। এতিয়া ইয়ালৈ আহিব। এয়া তিনিটা, এয়া এওঁলোকৰ গীতাৰ দৰে জ্ঞান হয়, 1 2 3। 1 2 পঢ়িলোঁ, এতিয়া তৃতীয়টো চাওক। যিমান আচাৰ্য আৰু মহাত্মা আৰু অৱতাৰ আৰু পৈগম্বৰ হৈছে, সকলো জাতি ধৰ্মতে হৈছে, সকলোৱে নিজৰ ধ্যানৰ জোৰত অন্তৰৰ ফালে লক্ষ্য আচললৈ গৈছিল, কিন্তু সকলোৱেই শীৰ্ষস্থান নাপালেগৈ। কোনো বিৰল সাধু আৰু প্ৰেমী তৃতীয় মহলালৈকে পালেগৈ। মাথো সন্ত পঞ্চম মহল অৰ্থাৎ সতনামলৈ, পঞ্চম মহল সতনামক স্থান বুলি কৈছে। ইয়াত মনোযোগেৰে শুনিব পুণ্যাত্মাসকল। আৰু কোনো বিৰল সন্ত অষ্টম মহল অৰ্থাৎ ৰাধা স্বামী, ইয়াত ৰাধা স্বামী স্থান আৰু সতনামো স্থান, এয়া তেওঁলোকে স্পষ্ট কৰিছে। এতিয়া চাওক পৃষ্ঠা নম্বৰ 15ত আৰু বচন নম্বৰ 4ত। গীতাৰ বচন এয়া এওঁলোকৰ হিচাপত। এতিয়া বুজিব লাগিব যে ৰাধা স্বামী পন্থ আটাইতকৈ ওপৰৰ মুকাম হয়, স্থান হয়। আৰু এই নাম সত্য মালিক, সত্য চাহেব আৰু সত্য খুদাৰ হয়। আৰু এই মুকামেৰে ৰাধা স্বামী স্থানৰ পৰা তলত, এই মুকামৰ পৰা 2 স্থান তলত আৰু সতনামৰ মুকাম আছে। সতনামক এওঁলোকে স্থান সিদ্ধ কৰি ৰাখিছে। সতনামৰ অৰ্থাৎ স্থানৰ স্থান হয়, স্থানৰ স্থান হয়। শুনা ভাই, এয়া চোৱা এওঁলোকে কি কৈ আছে। এতিয়া সতনামক আগলৈ এওঁলোকে পৰিভাষিক কৰিছে, ডিফাইন কৰিছে, এই সতনামৰ বিষয়ে জ্ঞান দিছে। এই সতনামক যাক সন্তসকলে সতলোক সতনাম, সচখণ্ড সতনাম, সাৰ শব্দ সতনাম, সৎশব্দ সতনাম আৰু সতনাম সতনাম আৰু সৎপুৰুষক সতনাম কৰি ব্যাখ্যা কৰিছে। ৱাৰে সতলোকৰ বাসিন্দাসকল, তোমালোকে তেজ শুহি লৈছা, মিঠা মিঠা মোৰ শুহি লৈছা, যে মই খবৰ পাই গ'লোঁ আৰু মোৰ কৰ্তব্য হ'ল যে মই সকলোকে জগাই দিওঁ। তোমালোক ভুল দিশত গৈ আছা, ৰৈ যোৱা। যেনেকৈ এসময়ত এক ৰেলগাড়ীৰ পথ ভঙা আছিল, আমি পঢ়িছিলোঁ যেতিয়া আমি সৰু আছিলোঁ। এজন সাহসী বালকে গৈ নিজৰ কাপোৰ খুলি ভঙা স্থানৰ আগলৈ গৈ এনেকৈ কাপোৰ ঘূৰাই এনেকৈ কৰি আছিলে, এনেকৈ আৰু এনেকৈ কৰি আছিলে। এতিয়া ড্ৰাইভাৰজন বুদ্ধিমান আছিল আৰু তেওঁ বুজি পালে যে কি কৰি আছে সেই ল'ৰাজনে, হ'ব পাৰে কোনো বিপদ আছে, সেয়েহে ট্ৰেইনখন ৰখাই দিলে। নামি চোৱাত দেখিলে যে ৰেলৰ পথটো বহু ঠাইত ভঙা আছিলে আৰু কমেও বহু হাজাৰ ব্যক্তি মৰিল হয়। সেই ল'ৰাজনৰ বহুত প্ৰশংসা কৰা হৈছিল। তেন্তে পুণ্যাত্মাসকল, এই দাসৰ এই প্ৰচেষ্টা যে ৰৈ যোৱা, এইটো দিশ ভুল হয়। এই ৰাধা স্বামী পন্থ একেবাৰে কালৰ জাল হয় আৰু এই শিৱদয়ালজী নিজেই ভূত বনিছিলে। তেনেহ'লে তোমাৰ কি অৱস্থা হ'ব? এতিয়া আপোনালোকক দেখুৱাম এওঁ কেনেকৈ ভূত আছিল। আৰু তথাপিও যদি তোমালোকে নামানা, তেনেহ'লে মানি ল'ম যে তোমালোকে পি ৰাখিছা কালৰ ভাং। कबीर साहब कहते हैं, कबीर ये माया अटपटी सब गट आन अड़ी और किस किस न समझाऊं या कुआ भांग पड़ी। এতিয়া এওঁ হ'ল শিৱদয়ালজী, এওঁ পৰম ধনী, যাক ৰাধা স্বামী বুলিও কোৱা হয়, কিন্তু এই কথা বেলেগ হয়। তথাপিও এওঁৰ আধাৰতেই যেতিয়া আমি চলিম, তেতিয়াহে আপোনালোকক বুজাব পাৰিম। এই পৰম ধনীৰ বিচাৰ এয়া যে এওঁ সতনাম বুজি পোৱা নাই। সতনাম কি বস্তু, এয়া কোনো স্থান হয় নে? এওঁলোকে আকৌ 5টা নামো দিছে, ওংকাৰ, ৰৰংকাৰ, জ্যোত নিৰঞ্জন, সতনাম। ইয়াত নামো আছে এই জপ সতনামত, আৰু সোহম আৰু সতনাম। कहीं की ईंट कहीं का रोड़ा, हरियो प्रसादा स्वामी कुणबा जोड़ा। এয়া ইহঁতে কৰি ৰাখিছে এই কাম। এতিয়া ইয়াত সতনামক কি বুলি কোৱা হৈছে? স্থান। আকৌ সতনাম স্থান, এয়াই সতলোক হয়, সচখণ্ড হয়, সতনামো হয়, সৎপুৰুষো হয়, সাৰ নামো হয় আৰু সাৰ শব্দও এয়াই হয়। আৰে বাহ ৰে বাহ,
দেৱতাসকল, এতিয়া যেনেকৈ কোনো এজনে সপোনত কাৰ দেখা নাই, পেট্ৰল দেখা নাই, ৰাস্তা চহৰ দেখা নাই, জংঘলী ব্যক্তি চহৰৰ পৰা 200-300 কিলোমিটাৰ ভিতৰৰ তেওঁ কাৰোবাৰ পৰা শুনিলে যে কোনোবা ভুলবশতঃ চহৰৰ ব্যক্তি তালৈ গ'ল আৰু কিছু মৌখিক জ্ঞান শুনিলে তেওঁৰ পৰা, আৰু সি পিছত নিজৰ ঠাইলৈ গৈ এই বুলি কয় যে মই চহৰত ঘূৰি আহিছোঁ, ফুৰি আহিছোঁ, কাৰত বহি যাওঁ, পেট্ৰলেৰে চলে, ৰাস্তাত চলে, চহৰত। আৰু কোনোবাই যদি সোধে কাৰ আৰু পেট্ৰল, চহৰ, ড্ৰাইভাৰ এইবোৰ কেনেকুৱা হয়, তেতিয়া ডিফাইন কৰে যে এতিয়া সেইজনে ডিফাইন কৰিব যি কেতিয়াও দেখাই নাই, যে পেট্ৰলো কাৰকেই কয়, ড্ৰাইভাৰো কাৰকেই কোৱা হয়, ৰাস্তাও কাৰকেই কোৱা হয়, আৰু চহৰো কাৰকেই কোৱা হয়। গতিকে এয়া হৈছে পৰিভাষা এওঁলোকৰ সৎ নামৰ। শিৱদয়ালজীৰ হয় এয়া। এতিয়া আগলৈ দেখুৱাই আছোঁ আপোনালোকক। শ্ৰী জয়মল সিংজী চিধা শিষ্য মানা হৈছিল, যেনেকৈ এয়া মানিছিলে যে শিৱদয়ালজীৰ পৰা উপদেশ পাইছিল, আৰু তেওঁ ৰাধা স্বামী ব্যাসত নিজৰ গোজপুতি স্থাপনা কৰিলে। সেই 5 নাম। তেওঁৰ উত্তৰাধিকাৰী হ'ল শ্ৰী সাৱন্ত সিংজী। এতিয়া সেই শিৱদয়ালসকলৰ কুঁৱাৰ পানীয়েই জয়মল সিঙতো আছিল। জয়মল সিংজীৰ পৰা সেয়াই পানী, সেয়াই বিচাৰ সাৱন্ত সিংজীলৈ আহিল, আৰু সাৱন্ত সিংজীৰ শিষ্য বনিল শ্ৰী বিলুচিস্তানী শ্বাহ মস্তানা শ্ৰী খেমামলজী। শ্ৰী খেমামলজী, যিজনে সচ্চা সৌদা শিৰসাত পৃথককৈ গোজপুতি স্থাপন কৰিছিল, কিয়নো তেওঁক আদেশ দিয়া নাছিল সাৱন্ত সিংজীয়ে নাম দিয়াৰ। সেই সময়ত এওঁলোক 2জন অধিকাৰী হৈ পৰিছিল, এজন কৃপাল সিংজী আৰু এজন এই খেমামল সিংজী। এই 2জনৰ মাজত লাগি গ'ল, আৰু সাৱন্ত সিংজীয়ে জগত সিংজীক, এজন চৰ্দাৰজীক নিজৰ উত্তৰাধিকাৰী বনালে, দুয়ো বাইপাছ কৰি দিলে। গতিকে এজনেতো ইয়ালৈ আহি বনাই ল'লে সচ্চা সৌদা শিৰসাত খেমামল সিংজীয়ে, আৰু আনজন কৃপাল সিঙে দিল্লীত নিজৰ গোজ পুতি ল'লে নিজ ইচ্ছাৰ। আৰু পাছত কৃপাল সিঙৰ পৰা এজন ঠাকুৰ সিঙে বাগী হৈ গ'ল, কিয়নো তেওঁ ৰাজেন্দ্ৰ সিঙক দি দিছিলে সিংহাসন। হয়তো সেয়া ঠাকুৰ সিং আছিল। গোজ পুতি ল'লে বেলেগকৈ, আৰম্ভ কৰি দিলে। আগ্ৰাৰ পৰা এটা পন্থ ওলাইছিলে, জয় গুৰুদেৱ পন্থ মথুৰাত। সেই জয় গুৰুদেৱ পন্থীসকলো মানি লোৱা সেই একে কুঁৱাৰেই পানী হয়, শিৱদয়ালজীসকলৰ দৰে। আৰু তেওঁ 5টা নাম দিয়ে কালৰ। সেই 5টা নাম তুলসীদাস হাথৰছৰসকলে কয় 5টা নাম কালৰ জানি লোৱা। এই 5টা কালৰ জপ হয়। এওঁলোকৰ ঘট ৰামায়ণত দেখুৱাম আপোনালোকক। এতিয়া আপোনালোকক দেখুৱাইছোঁ। ইহঁতৰ সতনামো বুজি পোৱা নাযায়। সাৱন্ত সিংজীয়ে সতনামক কেনেকৈ ডিফাইন কৰিছিলে এয়া চাওক। এতিয়া এওঁ স্বয়ং স্বীকাৰ কৰে, শ্ৰী সাৱন্ত সিংজীয়ে 2 অক্ষৰ কা ভেদ বতাৱে সোই গুৰু পুৰা কাহাৱে। এয়া ক'ৰ পৰা? যে গুৰু গ্ৰন্থ চাহেবত এনেকৈ লিখা আছে, নিজেই মানে যে 2 অক্ষৰ কা ভেদ বতাৱে আৰু সোই গুৰু পুৰা কাহাৱে। তেন্তে এই 2 আখৰ না জয় গুৰুদেৱ পন্থীসকলৰ লগত। আৰু এওঁ কয় যে এই 2 আখৰ যেনেকৈ কোনোবাই প্ৰশ্ন কৰে তেওঁলোকক যে এয়া 2টা আখৰ হয়, ইয়াৰ সাধনা কৰিব লাগেনে নাই? এওঁলোকে কয় যে নহয়, জপ কৰিবলৈ নহয়। এওঁলোকে কয় এয়া জপ কৰিবলৈ নহয়, ইয়াৰ সাধনা কৰিব লাগে। নামৰে অৰ্থ বুজা নাই, সাধনা কি কৰিবা? যিহেতু তুমি 2টা আখৰৰ অৰ্থই বুজা নাই যে 2টা আখৰ কি, তেনেহ'লে সাধনা কি কৰিবা তুমি? এয়া মূৰ্খ বনাই আছে। সত্য বাহিৰত আহিব নিদিবলৈ ট্ৰাই কৰি আছে, কিন্তু কেতিয়ালৈকে? कहते चोर चुरावे तुमड़ा और गड्ढे पानी में, वो गड्ढे हुआ ऊपर आवे न सच्चाई छानी ना। আৰু গুৰু গ্ৰন্থ চাহেবৰ এয়া যি প্ৰমাণ দিয়ে, কয় যে ইয়াত স্পষ্ট কৰা আছে সেয়া জপ কৰাৰ বাবে হয়, আৰু গুৰুজীয়ে দিব সেই 2টা আখৰৰ মন্ত্ৰ। আৰু ইয়াত তেওঁলোকে কয় যে সতনাম আমাৰ জাতি হয়। সতনাম কি এওঁলোকে বুজিয়েই পোৱা নাই? তেন্তে এওঁলোক সতলোকলৈ ক'ত যাব? য'ত নেকি তেওঁলোকে সতনাম ডিফাইনেই কৰিব পৰা নাই, থিয়ৰিয়ে ভুল এওঁলোকৰ। তেন্তে সতলোকলৈ কেনেকৈ যাব এওঁলোক? আৰু সেয়া প্ৰমাণ দিম আপোনালোকক। তেওঁ ভূত হৈ আছে ৰাধা স্বামীৰ মুখীয়া শিৱদয়ালজী, আৰু নিজৰ শিষ্যই বুক্কিত কৈ আছে ভূত হৈ। এয়া চাব সন্তমত প্ৰকাশ ভাগ 3, আৰু ইয়াৰ কোন হয়
এয়া হ'ল শ্ৰী সাৱন সিংজী। শ্ৰী সাৱন সিংজী মহাৰাজ। এয়া হ'ল ইয়াৰ লেখক, অৰ্থাৎ ইয়াৰ বচনৰ সংগ্ৰহ। এয়া শ্ৰী সাৱন সিংজীৰ। এয়া হ'ল সন্ত মত প্ৰকাশ ভাগ 3। ইয়াৰ প্ৰকাশক হ'ল জগদীশ চন্দ্ৰ শেঠী, ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং। মুদ্ৰক হ'ল গোপসন্স পেপাৰ্ছ লিমিটেড। প্ৰিণ্টেড ইন ইণ্ডিয়া, গোপসন্স পেপাৰ্ছ লিমিটেড। এতিয়া চাব, ইয়াৰ 102 নং পৃষ্ঠাত সাৱন সিংজীয়ে সতনামৰ কথা কৈ আছে যে এয়া চতুৰ্থ লোক হয়। সন্ত মত প্ৰকাশ ভাগ 3 আৰু 102 নং পৃষ্ঠাত ইয়াত চাওক, সচখণ্ড বা সতনাম চতুৰ্থ লোক হয়। সচখণ্ড কোৱা বা সতনাম চতুৰ্থ লোক। ঠিক আছে, এতিয়া আগলৈ 106 নং পৃষ্ঠাত চাওঁ আহক ইয়াত কি কৈছে। শিষ্যই সুধিলে 106 নং পৃষ্ঠাত, সেই সৎসংগীয়ে ক'লে, হুজুৰ, য'ত ৰাম নামৰ যশ মহিমা হয়। কিবা প্ৰসংগ চলি আছে এওঁলোকৰ। তেতিয়া মহাৰাজ সাৱন সিংজীয়ে কয়, কোনজন ৰামৰ উল্লেখ কৰি আছা তুমি? সেই সৎসংগীয়ে ক'লে, কি ৰাম বহুত আছে নেকি? মহাৰাজজীয়ে কয় সাৱন সিংজীয়ে যে ৰাম 4জন হয়। আপোনাৰ লক্ষ্য কোনজন ৰামৰ বিষয়ে? এয়া চাওক 107 নং পৃষ্ঠাত। সৎসংগীয়ে কয়, হুজুৰ, 4জন ৰামৰ বিষয়ে খুলি কওক। এতিয়া মহাৰাজ সাৱন সিংজী লাগি গ'ল ডিফাইন কৰাত। एक राम दशरथ कर डोला, एक राम घट घट में बोला, एक राम का सकल पसारा, एक राम त्रिभुवन से न्यारा। প্ৰথমজন ৰাম ৰজা দশৰথৰ পুত্ৰ, যিজন ত্ৰেতা যুগত অৱতৰিত হৈছিল, আহিলে আৰু নিজৰ ডিউটি কৰি গুচি গৈছিলে। কিন্তু এতিয়া আমি আৰু নাপাওঁ, আমাৰ কাম কৰিব নোৱাৰে। দ্বিতীয় ৰাম মন হয়, যি ঘাটে ঘাটে ব্যাপক হয়। আৰু তৃতীয় ৰাম ব্ৰহ্ম হয়, যিয়ে সমগ্ৰ ত্ৰিলোকীক উৎপন্ন কৰে, পালন কৰে আৰু নাশ কৰে। চতুৰ্থ ৰাম সতনাম হয়। ৱা ৰে দেৱতা, চতুৰ্থ নাম সতনাম হয়। তাততো সতনাম সচখণ্ড আছিল। সতনাম সতলোক, সাৰ নাম সৎশব্দ সৎপুৰুষ, আৰু ইয়াত কয় চতুৰ্থ ৰাম সতনাম, আৰু এয়াই আচল ৰাম হয়। এয়া পুতি দিলে নিজৰ গোজ। এতিয়া আপোনালোকক দেখুৱাই আছো, এওঁ স্বয়ং স্বীকাৰ কৰে, সোয়ে গুৰু পুৰা কহাৱে, जो 2 अक्षर का भेद बतावे। এতিয়া চাব, সন্ত মত প্ৰকাশ ভাগ 4, সাৱন সিংজী কৃত, হজুৰ মহাৰাজ সাৱন সিংজীৰ সৎসংগৰ সংগ্ৰহ। ভাগ 4, সৎসংগ ব্যাস। সন্ত মত প্ৰকাশ ভাগ মহাৰাজ সাৱন সিংজী। প্ৰকাশক হৈছে সেৱা সিং, ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং, জিলা অমৃতসৰ। মুদ্ৰক হ'ল सरताज প্ৰিণ্টিং প্ৰেছ, তণ্ডা ৰোড, যোশী ষ্টেট, জলন্ধৰ। এতিয়া ইয়াৰ 261 পৃষ্ঠালৈ যাওঁ। 261 পৃষ্ঠাত এয়া সেই সন্তমত প্ৰকাশ ভাগ 4 হয়। ইয়াত এটা বাণী আছে শিৱদয়ালজীৰ। ইয়াক খুলিব বিচাৰিছে, ইয়াৰ অনুবাদ কৰিব ওলাইছে সাৱন সিংজীয়ে। अक्षर रूप निरखती चाली, छोड़ दिया अब देश बिगाना। এই সংসাৰ ক্ষৰ হয়, যি অক্ষৰ হয় সেয়া হৈছে ব্ৰহ্ম, আৰু নিঃ অক্ষৰ পাৰ ব্ৰহ্ম। যেতিয়াৰ পৰা এই সংসাৰ উৎপন্ন হৈছে, আমি এই মহল পৃথিৱীত বাস কৰি আহি আছোঁ। কিন্তু এতিয়া গুৰুৰ কৃপাৰে আত্মা এই মহল এৰি সৎলোকলৈ গৈ আছে। এতিয়া গুৰু গ্ৰন্থ চাহেবত বহুত ব্যাপক আৰু গুপ্ত ৰহস্য আছে। এক স্থানত আহে 52 अक्षर लोक तेरे, सब है कुछ इनके माही, ये अक्षर खिर जाएंगे, वो अक्षर इनमें नाही। গুৰু গ্ৰন্থ চাহেবৰ 340 পৃষ্ঠাত এয়া এওঁলোকে ডিফাইন কৰিছে। আকৌ আগলৈ কি আছে গুৰু গ্ৰন্থ চাহেবত 1171 পৃষ্ঠাত ইয়াত কোৱা হৈছে আৰু কিছু আছে। ইয়াৰ বিষয়ে গুৰু গ্ৰন্থ চাহেবত লিখা আছে 52 আখৰেৰে পৃথকৰ বিষয়ে। सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे, एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे।
फिर कहते हैं जे तू पढ़िया पंडित बिन दोई अक्षर दोई नावा। आह, प्रणवत नानक एक लंगाए जे कर सत समावा। যদি তুমি গুণী হোৱা জ্ঞানী হোৱা তেন্তে সেই আখৰ কোৱা। এই আখৰ পাৰ ব্ৰহ্মত আছে, এই অনুবাদ আছে, এই বাণীৰ অনুবাদ আছে এই দুটা আখৰৰ বিষয়ে সাৱন্ত সিংজীৰ, কিন্তু বাস্তৱিক অৰ্থ এয়া নহয়। ইয়াত কৈছে এই আখৰৰ বিষয়ে কোৱা, আৰু আকৌ নিজেই কৈ আছে এই আখৰ পাৰব্ৰহ্ম হয়, পাৰব্ৰহ্ম হয়। এটা আখৰে পৃথিৱী বনালে, এটা আখৰে সতলোক বনালে। এয়াই কবীৰ চাহেবেও কয়। कह कबीर अक्षर दोय भाख। এতিয়া চাব, কবীৰ চাহেবৰ বাণীক ৰেফাৰেঞ্চত ৰাখি থৈছে, উদাহৰণ দি ৰাখিছে। কবীৰ পৰমেশ্বৰৰ বাণীয়ে কৈছে দুটা আখৰ ক'ব লাগে, ইয়াৰ জপ কৰিব লাগে। এয়া ক'ত পাৰব্ৰহ্মত আছে? और होएगा खसम तो लेगा राख। যদি এই দুই নামৰ উপদেশ দিওঁতা সঠিক অধিকাৰী হয়, এই দুটা আখৰৰ এটা ওম হয়, এটা তৎ হয়, ই গুপ্ত হয়। যদি সঠিক অধিকাৰী হয় তেন্তে সময় অহাত তোমাৰ ৰক্ষা হ'ব, অন্যথা কোনো লাভ নহ'ব। মিছা গুৰুৰ পৰাও নাম লৈ ল'লে এই সৎ নামৰ তেতিয়াও ইউজলেছেই হয়। এয়া আদি গুৰুগ্ৰন্থ চাহেবত পৃষ্ঠা 329 এই কবীৰজীৰ বাণী লিখা আছে। फिर गुरु नानक साहिब कहते हैं एक अक्षर हर मन वसै नानक होत निहाल। এয়া এক আখৰটো আকৌ আহি গ'ল, দুটা আখৰটো বেলেগ বেলেগ হয়। এয়াতো সৎনাম হয় দুটা আখৰৰ, আৰু এয়া এক নাম হয়, সাৰ নাম হয়, আদি নাম হয়। নানক হোত নিহাল, সাৰ নামেৰে সুখী হ'ব জীৱ। আৰু চাওক এওঁলোক ওচৰে পাজৰেই ঘূৰি আছে এই সৎ নামৰ। এটা স্থানত গুৰু চাহেবে আকৌ কয় वेद कतेब समृत सब शासत इन पढ़ा मुक्त न होई। एक अक्षर जो गुरुमुख जापे तिसकी निर्मल होई। এই আদি নামো গুৰুৰ পৰা লৈ জপ কৰাৰ, সাধনা কৰাৰ। এওঁ কয় এই নাম জপ কৰাৰ নহয়, সুমিৰণ কৰাৰ নহয়, এয়া সাধনা কৰাৰ। সাধনা কেনেকৈ কৰিবা যেতিয়া জপ কৰা কি বুজিয়ে নোপোৱা তুমি? এক অক্ষৰ য গুৰুমুখ জাপে, গুৰুমুখ হৈ গুৰুৰ শিষ্য হৈ জপ কৰে, তিছ কি নিৰ্মল চৈ আদি গুৰুগ্ৰন্থ চাহেবত এই পৃষ্ঠাত লিখা আছে, 747 পৃষ্ঠাত। এতিয়া চাওক সাৱন্ত সিংজীয়ে ডিফাইন কৰে এই সন্তৰ বাণীক। এই আখৰ আপোনাৰ ভিতৰত আছে, কি হ'ব? পাৰ ব্ৰহ্মত গৈ মিলিব, মৃত্যুৰ পাছত ভূত হৈ মিলিব। সন্তই কৈ আছে এয়া মুখেৰে জপ কৰিব লাগে। এই দুয়ো আখৰ, এই একো আৰু সাৰ নামো। এই ধৰ্ম আমাৰ ধৰ্ম নহয়, এই জাতি আমাৰ জাতি নহয়, এই দেশ আমাৰ দেশ নহয়, আমাৰ দেশ সচখণ্ড হয়, আমাৰ জাতি সতনাম। ৱাহৰে মহৰ্ষিসকল, সতলোকৰ বাসী। ইয়াত কৈছে জাতিয়ে সতনাম, এওঁলোকে সতনাম কি বুজিয়ে নাপায়, এওঁলোক ক'ত যাব? আৰু আকৌ আগলৈ কি কৈ আছে এয়া যে ভিতৰত শব্দৰ শ্ৰেণী আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এই সোহম শব্দ পৰমাত্মাই কয়, সোহম শব্দ আমি জগতলৈ আনিছোঁ। কোনো শাস্ত্ৰতেই এই সোহম শব্দ নাই। এই যি আখৰ আছে, দুই আখৰ আছে, কোনো শাস্ত্ৰতেই নাই এই সোহম। এক আখৰটো এইটো আৰু দ্বিতীয়টো হৈছে আদি নাম। কয় যে এই দুয়ো কোনো কিতাপত পোৱা নাযায়, ওমটো পাবা। গতিকে ওম আৰু সোহম শব্দ আৰু সৎ শব্দ গীতাত ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধ স্মৃত। গতিকে এওঁলোকে য'ৰ পৰা যি পাইছিলে তাকেই নিজৰ অজ্ঞানতা বনাই দিলে, জ্ঞানকো সমাপ্ত কৰি দিলে। আত্মাশ্ৰেণী অনুসৰি নিজৰ প্ৰকৃত উদ্দেশ্য ভাৱ আচল দেশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, যিসকলৰ জ্ঞানেই জিৰ' হয়, যাৰ থিয়ৰিয়েই বেছলেছ হয়, নিৰাধাৰ হয়, তেনেহ'লে তেওঁলোকৰ প্ৰেক্টিকেল কি হ'ব? ইয়াৰে আণ্ডাৰষ্টুড হয় যে এয়া ইউজলেছ জব হয়, পাছোতা নাম কালৰ। এতিয়া চাব ঘট ৰামায়ণ, তুলসীদাস চাহেব হাথৰছসকলৰ ভাগ 1 বেলবিডিয়াৰ প্ৰিণ্টিং ৱৰ্কছ এলাহাবাদ। এয়া ভাগ 1 হয়, আৰু এয়া হৈছে ঘট ৰামায়ণ ভাগ 1 সদগুৰু তুলসীদাস চাহেব হাথৰছৰ দুটা প্ৰমাণিক ৰূপত ছপোৱা হৈছে। এতিয়া ইয়াৰ 27 নং পৃষ্ঠাত চাব, তুলসীদাস চাহেবজীৰ জ্ঞানকেই আগলৈ খেলি মেলি কৰি শিৱদয়ালজীয়ে আগলৈ সমাজত পেষ্ট কৰি দিলে। এয়া হৈছে 27 নম্বৰ পৃষ্ঠা, ভেদপিণ্ড আৰু ব্ৰহ্মাণ্ডৰ। अंतर गुफा तहाँ चल जाऊं और जहाँ साहिब के दर्शन पाऊं,
पांचों नाम जीव जब भाखा और छठवा नाम गुप्त कर रखा। এই পাঁচোটা নামটো একেলগে জুৰি ৰাখিছে, ষষ্ঠ নামটো লুকুৱাই ৰাখিছে, গুপ্ত আছে। और पांचों नाम काल के जानो तब दानी मन शंका आनो। निर्गुण निराकार निर्वाणी धर्मराय ये पांच बखानी। जीव नाम निज कह विचारी जान बूझ दानी झक मारी। आगे देखो, कह जीव दृग दानी भाई हम चल जाए नाम चितलाई। दानी दान चुकाओ आई जब ये बाट निभन तू पाई। कही कर अंश कहाँ तुम जाई बात आपनी कहो बुझाई। कह जीव सतलोक निवासा मैं चल जाऊं पुरुष के पासा। दानी कह दूर है भाई अगम पंथ कैसे निभ जाई। कौन नाम मार्ग जो को जाई कौन नाम से उभरे आई। इतना भेद कहो समझावा बाट जीव जब घर की पावा। अब जीव वचन दानी सुनो विधि बात हमारी हम चले जाऊं पुरुष दरबारी। सुरत नृत ले लोक सिधाऊं आदि नाम ले काल गिराऊं। और सतनाम ले जीव उबारी अस चल जाऊं पुरुष दरबारी। এতিয়া এই সতনাম আৰু এই আদি নাম এই দুয়ো পৃথক নাম হয়। এয়া দুই আখৰৰ নাম হয়, এটা ওম হয় আৰু এটা গুপ্ত হয়। দাসে ক'ব এই সতনাম দুটা আখৰৰ হয় আৰু এই আদি নাম এয়া সাৰ নাম হয়। এই তিনিওটাৰে জপ কৰিব লাগিব। এই সতনামৰো দুটা আখৰৰ, এই আদি নামৰো জপেই কৰিব লাগিব, যেনেকৈ আপুনি গুৰু গ্ৰন্থ চাহেবত পঢ়িছে कि एक नाम गुरुमुख जापे नानक होत निहाल। এয়াও জপ কৰিব লাগিব। এওঁলোকে কৈছে নহয়, সাধনাহে কৰিব লাগে, জপ কৰিব নালাগে। আৰু এই ৰাধা স্বামী পন্থ ধন ধন সৎগুৰু পন্থ এয়া একেটা কুঁৱাৰেই পানী হয়। জয় গুৰুদেৱ পন্থ মথুৰাৰ সকল। এখন কিতাপ আছে সচখণ্ড কি সৰক আৰু এয়া প্ৰকাশিত হৈছে সচ্চা সৌদা শিৰসাৰ পৰা। সতনাম সিংজী যিজন আসনৰ দ্বিতীয় অধিকাৰী তেওঁৰ কৰ কমলৰ পৰা। আৰু এওঁ সেই একেটা কুঁৱাৰেই পানী আপোনালোকক দেখুৱাই আছোঁ। অলপমান বেলেগ কৰি দিয়া হৈছে, চালে বুজি পাব। এয়া চাব সচখণ্ড কি সৰক। এতিয়া নামটোহে কিতাপৰ। বাহ, এনেকুৱা যেনেকৈ কেৱল মেটেল ৰোড হয়, ইয়াত উঠিলে আৰু গ'ল সৎলোকলৈ। আৰু ইয়াত ক খও নাই। চাব, এই কিতাপৰ নামততো মানুহ কাটি মাৰি মৰি যাব। এনেদৰেই ভগৱানক পাব পাৰি। প্ৰথম ভাগ দাসন দাস হজুৰ মহাৰাজ সতনাম সিংজী ডেৰা সচ্চা সৌদা শিৰসা হাৰিয়ানাৰ পৰা ছপা হৈছে। এয়া সিয়াই ধন ধন সদগুৰু তেৰাহী আশ্ৰা। প্ৰথম ভাগ ইয়াৰ মুদ্ৰক হ'ল ইন্দ্ৰসেন প্ৰবন্ধক परमार्थ उपदेश प्रिंटिंग प्रेस डेरा सच्चा सौदा सतनाम शाह सतनाम सिंह जी मार्ग सिरसा हरियाणा। फोन নম্বৰ এইটো। ইয়াৰ 226 পৃষ্ঠালৈ আপোনালোকক লৈ যাওঁ। এয়া হৈছে 226 পৃষ্ঠা সচখণ্ড কি সৰক। আৰু এয়া अलख अनामी आया सारे देश छोड़ के जी छोड़ के। আগলৈ চাওক, ইয়াৰ অনুবাদ কৰাৰ সময়ত এওঁলোকে লিখিছে अलख अनामी आया रे सारे देश छोड़ के जी छोड़ के। ত্ৰিলোকী স্থূল সূক্ষ্ম আৰু কাৰণ, এয়া ত্ৰিলোকী এওঁলোকৰ। বাকী গোটেই ৰচনা কাল নিৰঞ্জনে কৰিছে। সন্তৰ দেশ সৎখণ্ড বা সৎলোক হয় আৰু সেয়াই সৎপুৰুষ বা আদিপুৰুষৰ স্থান। ইয়াত কোৱা হৈছে সৎপুৰুষ বা আদিপুৰুষৰ সেয়াই স্থান হয় আৰু তেওঁ অজৰ অমৰ অবিনাশী আৰু সদায় এক ৰস হয়। তাত চেতনতাই চেতনতা আছে আৰু প্ৰকাশেই প্ৰকাশ আছে। তাত কোনো ভগৱান নাই বাস্তৱত। তললৈ পিণ্ডলৈকে কুল ৰচনাৰ আদি আৰু অন্ত সেয়াই। আৰু ইয়াকেই সৎলোকক, এতিয়া এয়া যি আছে সন্তৰ দেশ সৎলোক হয়, সচখণ্ড বা সৎলোক। আৰু এয়াই সৎপুৰুষৰ স্থান। ইমানলৈকেতো ঠিকেই লিখিছিলে, শুনিছিলে হয়তো 5-6 দিন ভালদৰে, সেইবাবে লিখি দিলে। তাকেই সৎলোকক সচখণ্ডক, তাকেই সতনাম সৎশব্দ আৰু সাৰ শব্দ বুলি কোৱা হয়। কি হ'ব, এয়া সকলো একেটা কুঁৱাৰেই পানী হয়। কয় যে এয়া সৎলোক হয়, সন্তৰ দেশ সৎলোক বা সচখণ্ড হয় আৰু সেয়াই সৎপুৰুষ বা আদিপুৰুষৰ স্থান হয়। আৰু তেওঁ অজৰ অমৰ হয়, চেতনতাই চেতনতা আছে, প্ৰকাশেই প্ৰকাশ আছে, তাত একোৱেই নাই। আৰু তাকেই এই সৎলোকক সতনাম
সৎনাম, সৎশব্দ আৰু সাৰ শব্দ বুলি কোৱা হয়। এতিয়া আপোনালোকে বুজি পালে যে একেটা কুঁৱাৰেই পানী হয়। এই জয়গুৰু দেৱ পন্থ, এই সচ্চা সৌদা ধন ধন সদগুৰু শিৰসা আৰু জগমালসকল, আৰু এই গংগাৰ মাজত 600 মস্তানা এওঁলোকো ইয়াৰ পৰাই ওলাইছে। আৰু এই কৃপাল সিংজীৰ মিছন আছে যি দিল্লীত, আৰু লগতে এই জেমল সিংজীয়ে চলাইছে ব্যাসৰ পৰা, আগ্ৰাৰ পৰা। এই সকলোবোৰ একেটা কুঁৱাৰেই পানী হয়। সেই একেই পানী, একেই জ্ঞান যি আপোনালোকক কোৱা হৈ আছে। এতিয়া এওঁলোকে কৈ আছে যে সৎলোকত প্ৰকাশেই প্ৰকাশ আছে, নূৰেই নূৰ আছে, তাত সৎপুৰুষ নাই। আৰু আত্মা যেতিয়া তালৈ যায় তেতিয়া এনেকৈ মিলি যায় যেনেকৈ এটা টোপাল সমুদ্ৰত, অৰ্থাৎ যেনেকৈ ডুবি মৰি যোৱাৰ দৰে কথা। গতিকে পুণ্যাত্মাসকল, প্ৰথমতেতো ইয়াত কাৰোৰে ইণ্টাৰেষ্ট নাই যে তাত ডুবি মৰি যোৱা, তাত একৰহ হৈ যোৱা। এয়া হৈছে প্ৰত্যক্ষ উদাহৰণ যে কোনোবাই যদি কয় সমুদ্ৰত ভগৱান আছে, যোৱা জাপ মাৰা, কিমান মৰিব? এক আধা সহজ সৰল বিনা সংশয়েৰে যাব। নহ'লে বুদ্ধিমান ব্যক্তিয়ে ক'ব যে বাহ ভাই, ভগৱানকতো কোৱা হয়, দৰ্শন কৰা হয়, তেওঁৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ মিলালে সিমান পোহৰ। পৰমাত্মাৰ বাণীততো তেনেকৈ লিখা আছে, কবীৰজীৰ বাণীত। আৰু তালৈ গ'লে হংস আত্মাই ভগৱানৰ চাৰিওফালে চঙৰেৰে বিচি থাকে, নিৰাকাৰ যদি কেনেকৈ কৰিব? আৰু আকৌ কয় যে এটা সময়ত সাৱন্ত সিংজীয়ে কথা শুনাইছিল যে এক ইন্দ্ৰমতী নামৰ ৰাণী আছিল, আৰু কবীৰ চাহেবৰ সময়ত আছিল। এনেতো এওঁলোকে নাজানে কেতিয়া হৈছিল, কেতিয়া পৰমাত্মা আহিছিলে। তথাপিও এওঁলোকে যেনেকৈ যা যোগাৰ কৰি যি জ্ঞান দিছিলে সেই জ্ঞান বুজে। আৰু ৰাণী ইন্দ্ৰমতী কবীৰ চাহেবৰ শিষ্যা আছিল। কবীৰ চাহেবটো প্ৰথমতেই গৈ সমুদ্ৰত লীন হৈ গৈছিল সেই সৎপুৰুষত। আৰু পিছত যেতিয়া ইন্দ্ৰমতী ৰাণী গৈছিল তেতিয়া তেওঁ কি কয়, যেতিয়া ডুবি মৰিব গৈছিল পিছে পিছে তেতিয়া কি দেখিলে? কবীৰ চাহেবৰ পদবী দেখিলে, আৰু দেখিলে তেওঁ সৎপুৰুষ হয়। তেতিয়া তাতে ইন্দ্ৰমতী ৰাণীয়ে কয় যে হে ভগৱান, আপুনিতো সঁচাকৈ অকাল মূৰত হয়, আপুনিতো সৎপুৰুষ হয়, আৰু যদি মই আগতে গম পালোঁ হয় তেতিয়া কি মই আপোনাৰ সেৱা নকৰিলোঁ হয়? এতিয়া চাওক এওঁলোকৰ বিবেক, এওঁলোকৰ বিধান অনুসৰি, ৰাধা স্বামীসকলৰ বিধান অনুসৰি, জয়গুৰুদেৱসকলৰ বিধান অনুসৰি যদি এয়া মানো যে তেওঁ প্ৰথমতে কবীৰ চাহেব বিলীন হৈছিল সৎপুৰুষত, সেই পোহৰত সমুদ্ৰত, আৰু পিছে পিছে ইন্দ্ৰমতী তাতে সোমাই গ'ল, তেনেহ'লে তেওঁলোকে কথা কেনেকৈ পাতিলে তাত গৈ? তেওঁলোকৰতো শেষ হৈ গ'ল অস্তিত্ব। টোপালটো সমুদ্ৰত পৰাৰ পিছত তাৰ অস্তিত্ব কেনেকৈ থাকিব? বেলেগ কেনেকৈ হ'ল? আকৌ তেওঁ কবীৰ চাহেবক সৎপুৰুষ ৰূপত দেখিলে কেনেকৈ? বাস্তৱিকতা এইটো যে কবীৰ ইজ গড, কবীৰ ইজ সুপ্ৰিম গড। তেওঁ সৎপুৰুষ হয়, অবিনাশী গড, আৰু তেওঁৰ তাত পৰমাত্মাৰ নিজৰ কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া ইমান পোহৰ এডাল নোমৰ গুৰিৰ তেনেকুৱা ৰূপ মালিকৰ। আৰু তালৈ গৈ ইন্দ্ৰমতীয়ে দেখিলে আৰু ক'লে, পৰমাত্মা আপুনিতো সঁচাকৈ সৎপুৰুষ আছিল, আমাৰ বুদ্ধিয়ে ইমান কাম কৰা নাছিল, নহ'লে মই আপোনাক চিনি পালোঁ হয়। বাস্তৱিকতাটো এয়া সত্য হয়, কিন্তু এওঁলোকৰ থিয়ৰী ভুল যে কবীৰ চাহেব তাত প্ৰথমে লীন হৈ গ'ল, পিছে পিছে ইন্দ্ৰমতীও লীন হৈ গ'ল। তেনেহ'লে কওক তেওঁলোকে কথা কেনেকৈ পাতিব? এয়া এওঁলোকৰ অজ্ঞানতা, আৰু কোটি কোটি অনুগামী ইহঁতৰ নকলিসকলৰ পিছে পিছে লাগি আছে, ইহঁতক পৰম ধনী মানি। কাৰণ শ্ৰদ্ধালুসকলৰ শ্ৰদ্ধা সেয়াই হয় যে গুৰুজীয়ে যি কৈছে সেয়া সঠিক। ইয়াৰ দুৰ্ব্যৱহাৰ কৰিলে এই নকলিসকলে, এওঁলোকক শেষ কৰি পেলালে, সৰল আত্মাসকলৰ জীৱন নষ্ট কৰিলে। এতিয়া চাব সাৱন্ত সিংজীৰ বচন, সন্তমত প্ৰকাশ ভাগ 4, ইয়াৰেই 264 পৃষ্ঠাত লিখা আছে। 264 পৃষ্ঠাত চাওক, 264 পৃষ্ঠা, সন্তমত প্ৰকাশ ভাগ 4। এজন সৎসংগীয়ে সাৱন্ত সিংজীক সুধিলে, সাৱন্ত সিংজী কোন হয়? এওঁ হ'ল সচ্চা সৌদা খেমা মল সিংজী শাহ মস্তানা বিলোচিস্তানীৰ গুৰুজী। এওঁ সাৱন্ত সিংজী। তেওঁক প্ৰশ্ন কৰিলে সৎসংগীয়ে যে হুজুৰ সন্তৰ পদবী কলৈকে আছে? মহাৰাজ সাৱন্ত সিংজীয়ে উত্তৰ দিলে, আমাৰ ইমান বুদ্ধি আৰু বিবেক নাই যে আমি সন্তৰ পদবীক বুজিব পাৰিম। হ'লেও শুনা, ৰাণী ইন্দুমতী কবীৰ চাহেবৰ সময়ত হৈছিল। প্ৰথমে কবীৰ চাহেব মালিকত গৈ বিলীন হ'ল, চাব, পিছত ৰাণী হ'ল। যেতিয়া ৰাণীয়ে সচখণ্ডত গৈ কবীৰ চাহেবৰ পদবী দেখিলে তেতিয়া ক'ব ধৰিলে, মহাৰাজ আপুনি যদি আগতেই ক'লে হয় যে মই অকাল পুৰুষ, তেনেহ'লে মই ভজন সুমিৰণ কৰি
ব্যৰ্থ চিন্তা নকৰিলো হয়। কবীৰ চাহেবে উত্তৰ দিলে, তেতিয়া তোমাৰ বিশ্বাস আহিবলগীয়া নাছিল। এতিয়া ইয়াৰ ওপৰত বিবেচনা কৰা পুণ্যাত্মাসকল। এই ৰাধা স্বামী পন্থৰ অজ্ঞানীসকলৰ যি চিন্তা হয়, বিচাৰ হয় যে সৎপুৰুষ তাত নাই, নিৰাকাৰ হয় আৰু কেৱল নূৰ আৰু নূৰ আছে, প্ৰকাশেই প্ৰকাশ আছে, আৰু নিজৰ সিদ্ধান্ত অনুসৰি সত্যতাক অজ্ঞান বনাই দাখিল কৰিব বিচাৰিছে, তথাপিও লুকাই নাথাকিল। कहते हैं चोर चुरावे तुमड़ी और गड्ढे पानी में, वो गड्ढे वो ऊपर आवे न सच्चाई छनी ना। এতিয়া বিচাৰ কৰা, এওঁলোকৰ বিধান অনুসৰি তেওঁলোকে কয় প্ৰথমতে কবীৰ চাহেব গৈ মালিকত বিলীন হ'ল, টোপালটো পৰিল সমুদ্ৰত, শেষ হৈ গ'ল অস্তিত্ব, আৰু পাছে পাছে ৰাণী গৈ বিলীন হৈ গ'ল তাতেই, দুয়ো হৈ গ'ল একৰস। তেনেহ'লে সেই কথা বতৰা ক'ত হ'ল? কবীৰ চাহেবক ক'ত দেখিলে? তাত যদি একো অস্তিত্বই নাই তেনেহ'লে দেখিলে কেনেকৈ? সত্যতাটো এয়াই যে তাত সঁচাই কবীৰ চাহেব পৰমাত্মা স্বৰূপ সৎপুৰুষৰ ৰূপত স্বয়ং মালিকেই হয়, যেনেকৈ স্বামী ৰামানন্দ চাহেবে কৈছিলে, दोहू ठोड़ है एक तू और भया एक से दो, और गरीबदास हम कारणे आए हो तुम मगजो। ये स्वयं भी कहते हैं कबीर परमेश्वर, हम ही अलखला है कुतुब गोस और पीर, गरीबदास खाजक धनी हमारा नाम कबीर। ए स्वामी सृष्टा में और सृष्टि हमारे तीर, दास गरीब अधर बसू। कबीर साहब कहते हैं अधर रहूं ऊपर और मेरा नाम कबीर। আৰু এই অজ্ঞানীয়ে কৈছে প্ৰথমে কবীৰ চাহেব বিলীন হ'ল, তাৰ পাছত ইন্দুমতী। তেনেহ'লে কথা কেনেকৈ পাতিলে তেওঁলোকে? আৰে অলপতো মূৰত জোৰ দিয়া। বাৰু প্ৰথমতে যোৱাসকলতো গ'ল, এতিয়া তোমালোকতো বাচা, আৰু বাকী যিসকল বাচি আছে তেওঁলোকো ফচি আছে নকলিসকলৰ লগত। তাৰ পৰা ওলাই আহা আৰু নিজৰ কল্যাণ কৰা। এই সময় বাৰে বাৰে পোৱা নাযায়। এতিয়া এটা প্ৰমাণটো ইয়াত দি থৈছে এওঁলোকে, আৰু দেখুৱাইছোঁ 189 পৃষ্ঠাত ইয়াৰেই সন্ত মত প্ৰকাশ ভাগ 4ৰ 189 পৃষ্ঠাত চাওক। এতিয়া সাৱন্ত সিংজীয়ে উত্তৰ দি আছে, এই ধৰণেই ৰাণী ইন্দুমতী আছিল। যেতিয়া তেওঁক কবীৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাত গৈ দেখিলে যে কবীৰ চাহেবেই সৎপুৰুষ হয়। তেওঁ কয় যে হাই হাই, যদি আপুনি মোক ইমানখিনি ক'লে হয় যে মই সৎপুৰুষ হয়, তেনেহ'লে মই কি আপোনাৰ সেৱা নকৰিলোঁ হয়? তেতিয়া কয় যে তোমাৰ বিশ্বাস নহ'লে হয়। এতিয়া তুমি ইয়ালৈ আহিছা, এতিয়া যি ইচ্ছা তুমি কোৱা। এতিয়া এয়াতো সত্য হয়, এয়াতো কথা বতৰা সত্য, এজ ইট ইজ হয়। ইন্দুমতী আৰু কবীৰ চাহেবৰ তেওঁলোকৰ ইন্দুমতীৰ কাহিনীত লিখা আছে, এয়াতো সঁচা হয়, এয়া তেওঁলোকে দি দিলে সঁচা যে কবীৰ ইজ গড, সঁচায়ে। আৰু তাতে ইহঁতে নিজৰ অজ্ঞানতাকো সিদ্ধ কৰিব বিচাৰিছে এওঁলোকে এই কথাৰ সৈতে। 264 পৃষ্ঠাত এই সন্তমত প্ৰকাশ ভাগ 4ত ইয়াতে তেওঁলোকে চেষ্টা কৰিছে এইটো ক'বলৈ যে প্ৰথমে কবীৰ চাহেব বিলীন হৈ গ'ল আৰু পাছে পাছে ইন্দুমতী তালৈ গৈ বিলীন হৈ গ'ল, টোপালটো যেনেকৈ সমুদ্ৰত বিলীন হয়। আৰু আকৌ কথাও পাতি আছে, আৰে কৰ্মহীনসকল, আৰে জ্ঞানহীনসকল, পৰমাত্মা কবীৰজীয়ে কয়, मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चश्म इनके फेरा मोतिया बंदरे। এয়া দেখিছিলে মহৰ্ষি, ডাঙৰ ডাঙৰ বিদ্বান, মণ্ডলেশ্বৰ, পৰম ধনী, সচখণ্ডও গৈ পাইছে। এওঁলোকে সতনাম কিয়ে বুজি নাপায়, এওঁলোক ক'ত যাব? এই কাৰণেই সেই শিৱদয়ালজীয়ে প্ৰেত হৈ নিজৰ শিষ্য বুক্তিত প্ৰৱেশ কৰি কৈছে, এতিয়া দেখুৱাম আপোনাক। सत साहिब